এখন বিশেষ ফটো চাওক যেন দুয়ো বহুত সুখী পংখী হন্দিকৈ আৰু নীতিকেশ দাস দুয়ো 7 মাহ পূৰ্বে বিবাহ পাশত আবদ্ধ হৈছিল কিন্তু তাৰ পৰিণতি ভয়ংকৰ লগতে অতি কৰুণ স্বামী নীতিকেশৰ হাতত প্ৰাণ হেৰুৱালে পংখীয়ে দেখাত সুন্দৰ সুঠাম এজন যুৱক কিন্তু চেহেৰাত ভুল নাযাব এইটো মানুহৰূপী দানৱ নাম নীতিকেশ দাস নীতিকেশ এজন শিক্ষকতাৰ বৃত্তিকো কলংকিত কৰিছে লম্পট নীতিকেশে আহো আচল কথালৈ 7 মাহ পূৰ্বে নীতিকেশ আৰু নিতাই পুখুৰীৰ পংখী হন্দিকৈ নামৰ এগৰাকী দুখীয়া পৰিয়ালৰ যুৱতীৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল কিছুদিন আগলৈকে দুয়োৱে সামাজিক মাধ্যমত শ্বেয়াৰ কৰি আছিল ফটো কিন্তু তাৰ মাজতে এটা হেডলাইন স্বামী নীতিকেশে মৰিয়াই হত্যা কৰিলে পত্নী পংখী হন্দিকৈ অতি প্ৰতিভাৱান যুৱতীগৰাকীৰ জীৱন অকালতে মৰহি গ'ল নিৰ্দয় শিক্ষক স্বামীৰ হাতত প্ৰথম অৱস্থাত দুয়ো সুখেৰে দিনবোৰ অতিবাহিত কৰিছিল কিন্তু পিছলৈ নীতিকেশৰ বহু যুৱতীৰ সৈতে সম্পৰ্ক গঢ়ি উঠিছিল যিটো কথাক লৈ দুয়োৰে মাজত হৈছিল প্ৰতিদিনে কাজিয়াৰ সূত্ৰপাত অৱশেষত লম্পট নীতিকেশে মৰিয়াই মাৰিলে পংখীক ইমানেই নহয় পত্নীক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিবলৈ ডিঙিত চিপ লোৱা অৱস্থাত পৰিয়ালৰ লোকক অৱগত কৰে বৰ্তমান ডিব্ৰুগড় জিলা কাৰাগাৰৰ আলহী নীতিকেশ চাকৰিয়াল অথবা ধনী দেখি ছোৱালীজনীক বিয়া নিদিব বৰ্তমান সমাজত নীতিকেশৰ দৰে লম্পটৰ হাতত হাজাৰজনী পংখীৰ মৃত্যু হৈ আছে ছোৱালীবোৰে এজন চৰিত্ৰহীন লম্পট মানুহৰ লগত জীৱন কটাই আজীৱন কান্দি থকাতকৈ এটা স্বাধীন আৰু অকলশৰীয়া জীৱনী শ্ৰেয় নিউজ 6 ৰিপৰ্ট এনিটাইম ইণ্ডিয়া